নমস্কাৰ, ঘৰৰ পাছৰ শাকনি বাগিচাখনৰ পৰা স্বাগতম জনাইছোঁ আপোনালোকক মোৰ অন্য এটা মিনি ভ্লগলৈ। এয়া হৈছে আমাৰ ঘৰত হোৱা তিয়হ। এয়া ৰাতিপুৱাই আমি তিয়হ ছিঙিলোঁ আৰু ইপিনে ভাইটিয়ে বনাই থকা মন্দিৰটো। আৰু আজি যিহেতু শিৱৰাত্ৰিৰ দ্বিতীয় দিন, গতিকে আমি ভণ্টি আৰু মই আহিছোঁ আমাৰ ঘৰৰ ওচৰতে থকা শিৱ মন্দিৰটোলৈ চাকি জ্বলাবলৈ। আৰু ইয়াতে আমি চাকি বন্তি জ্বলাই পিনে মই ৰেডি হ'লোঁ কলেজ যাবলৈ। কলেজ মানে আজি মোৰ পৰীক্ষাৰ ডিউটি আছে, দাদাহঁতৰ ঘৰত পূজা আছিলে। গতিকে ৰাতিপুৱা ৰেডি হৈ পিনে মই চাকি বন্তি জ্বলালোঁ, জ্বলাই পিনে সেৱা ল'লোঁ, লৈ মই ওলালোঁ পৰীক্ষাৰ ডিউটি দিবলৈ। যিহেতু আজি হায়াৰ ছেকেণ্ডেৰী একেবাৰে শেষৰ পৰীক্ষাৰ মোৰ ডিউটি আছে। আৰু এয়া আহি পালোঁ মই স্কুল। আৰু স্কুল আহি এয়া ল'ৰা ছোৱালীবিলাকক দেখি মোৰ নিজৰ সময়লৈও মনত পৰি গৈছে। কেনেকুৱা যে দিন আছিলে এইবিলাক। আজি সিহঁতৰ শেষ পৰীক্ষা বুলি ফূৰ্তিৰ সীমা নাই। আৰু এয়া মই ৰেডি হৈ গ'লোঁ ডিউটি দিবৰ কাৰণে। আৰু পৰীক্ষা হলত যিহেতু মোবাইল ব্যৱহাৰ কৰিব নোৱাৰি, গতিকে একেবাৰে শেষত এয়া বহি জমা দি পিনে মই ওলাই আহিলোঁ। আপোনালোকৰ ঘৰত কোনোবা আছিলেনে হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিয়া? যদি